নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালেই আছোঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা ঐতিহাসিক পুখুৰী। পুখুৰীটো আমাৰ ঘৰৰ ওচৰতে আছে আৰু পুখুৰীটোৰ নাম হ'ল মেছাগড় পুখুৰী। এই পুখুৰীটো আহোম ৰজা স্বৰ্গদেউ প্ৰতাপসিংহই নিজৰ মাতৃ মেছলুকুঁৱৰীৰ স্মৃতিত খন্দুৱাইছিল। এতিয়া আপোনালোকক আমাৰ পুখুৰীটো দেখুৱাম। মই এতিয়া পুখুৰীটোৰ পশ্চিম ফালে আছোঁ। পশ্চিম ফালে এখন পাৰ্ক আছে, সেইখনো আপোনালোকক অলপ পাছত দেখুৱাম। পুখুৰীটোৰ সকলো তথ্য পুখুৰীটোৰ পাৰত এখন ফলকত ধুনীয়াকৈ দি থোৱা আছে। আপোনালোক আহিলে চাব পাৰিব। পুখুৰীটোৰ উত্তৰ পশ্চিম দিশত জয়মতী গাঁও পঞ্চায়ত, এটা ডাকঘৰ আৰু এখন স্কুল আছে। স্কুলখন ভাৰত স্বাধীন হোৱাৰ বহু আগতেই 1892 চনত স্থাপন কৰা হৈছিল। এইখনেই সেই স্কুলখন। এতিয়া আমি পাৰ্কখন চাওঁ আহক। পাৰ্কখনত এক্সাৰচাইজ কৰিব পৰা বহুতো বস্তু আছে। এইবিলাক মই ভালকৈ নামবোৰ নাজানো। মাইনাই চাইকেল কিনাতকৈ এখনকে চলাই থাকিব পাৰে। মোৰ হাজবেণ্ডেও অলপ এক্সাৰচাইজ কৰিবলৈ ট্ৰাই কৰি চালে। মেইনটেনেন্সৰ অভাৱত পাৰ্কখন বহুত বেয়া হৈ গৈছে। মই এতিয়া আপোনালোকক পুখুৰীটোৰ চাৰিওফালে দেখুৱাম। পশ্চিম ফালেতো আপোনালোকে দেখিলেই, তথাপিও এবাৰ ৰাস্তাৰ পৰা দেখুৱাই দিছোঁ। পুখুৰীটোৰ দক্ষিণ ফালে আহিছোঁ। দক্ষিণ ফালে তেনেকুৱা বিশেষ একো নাই। পুখুৰী পাৰৰ ৰাস্তাটো বহুত বোকা হৈ আছে, যাবলৈ বহুত দিগদাৰ হৈছে। পুখুৰীটোত সৰু ডাঙৰ বহুত মাছ আছে। এয়া এজন মানুহে নাও লৈ মাছ ধৰি আছে। পুখুৰীটোৰ পূব দক্ষিণ কোণত এটা ৱাটাৰ ছাপ্লাইৰ পানী টেংকি আছে। ইয়াৰ পৰাই 2-3খন গাঁৱলৈ পানী যায়। পুখুৰীটোৰ পূব পাৰত কৈপত্ৰ গাঁও এখন আছে। পুখুৰীটোৰ উত্তৰ পাৰটো অলপ বোকা হোৱাৰ বাবে আমি মেইন ৰাস্তাটোৰে যাওঁ আহক।
পাৰত শ্ৰী শ্ৰী মাধৱদেৱ কলা কৃষ্টি ক্ষেত্ৰ আছে। আমি মাধৱ মন্দিৰ বুলিয়েই কওঁ। ইয়াতে ভাওনা, নাম কীৰ্তন আদি লোৱা হয়। মন্দিৰটোৰ ভিতৰৰ ভাগ আজি আপোনালোকক নেদেখুৱাম, বেলেগ এদিন দেখুৱাম বেলেগ এটা ভিডিঅ'ত। স্কুলখনৰ বেক চাইডত এটা চাব চেণ্টাৰ আছে। পুখুৰীটোৰ পাৰত বহুত বয়স হোৱা বুঢ়া গছ কিছুমান আছে। সকলো গছৰ নাম মই নাজানো, কিন্তু আপোনালোক আহিলে চাব, ভাল পৰিৱেশ। আজি ৰাতিপুৱা 5 বজাতে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। আৰু মোৰ ভিডিঅ'টো যদি প্ৰথমবাৰলৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ। আজিলৈ নমস্কাৰ, বাই বাই।